অজানিতে ঘটা কিছুমান ঘটনাই আমাক আচৰিত কৰি থৈ যায় আৰু তেনেদৰে আমাৰ মাজতো ঘটিছিল এটা আচৰিত ঘটনা যাৰ পৰিণাম ইমান ভয়ংকৰ হ'ব বুলি আমি গম পোৱা নাছিলোঁ। আমি চাৰিজন অজানিতে ঘটা এই ঘটনাটোৰ আৰম্ভণি ইয়াৰ পৰাই হৈছিল। হেল্ল' গুড্ডু, আহি পাইছা নে নাই? দে অভিয়াৰ লাড্ডু ক'ত অহা নাই যে এখন? সিহঁতে আজি বিয়া খাব গৈছে এখন। হয় নেকি? তই জাম্পাৰটো ভাল লাগিছে, ক'ৰ পৰা বাজাৰৰ পৰা লৈছোঁ। ভাল লাগছে, পিন্ধিব দিবিতো একদিন। লৈ যাবা, ঠিক আছে। ভাই, তোমালোক কথা এটা আছে। কোৱা। মানে সেইদিন যে আমি ঘূৰিব গ'লোঁ, তেতিয়া ল'ৰা এটাক দেখা পালোঁ, মানে ড্ৰাগছ লৈ আছিল চাগে হা। আৰু মই আজি মানে আহাতো দেখা পালোঁ, বুজিছা, যে এটা ল'ৰা মানে এনেকৈ পেকেট এটা লৈ ড্ৰাগছ লৈ আছে একজনৰ পৰা। তে জাম্পাৰটো দেখি এনেকুৱা লাগিলে আমাৰ গুড্ডু বুলি, ছেইম হয়, ঠিক। তে এতিয়া গুড্ডু যদি এইবিলাক কৰি আছে আমিতো গম নাপাওঁ, তাকতো মানা কৰিব লাগিব। সি ফোন মাৰি আছে, ফোনো ৰিচিভ নকৰে, এতিয়া কি হ'ব এতিয়া? বাদ দিয়া না, যাই যি কৰিছে কৰিব দিয়া না। বাদ দিয়া ক'লেতো নহয় না, দেখা, বাদ দিয়া কোৱা মানে এতিয়া একো নোকোৱা হৈ যাব। আজিৰ পৰা আমি 5 বছৰ পিছত তুমি থাকিবা, মই থাকিম, লাড্ডু থাকিব, কিন্তু গুড্ডু আমাৰ মাজত নাথাকিব। কাৰণ এইবোৰ বস্তু আজি লৈ আছে, 2 দিন পিছত মৰিব। আজি যদি নকওঁ, সেই পিছত আমি পস্তাব লাগিব। পিছত পস্তাৱাতকৈ আজি কওঁ না তাক, আজি ক'লে মানুহ হ'ব তাই, সি ঠিক হ'ব আজিৰ পৰা। যেতিয়া বন্ধু এজন বেয়া পথলৈ যায়, তাক ভাল পথলৈ আনিবলৈ চেষ্টা কৰিব লাগে, বেয়া পথলৈ ঠেলি দিব নালাগে। বন্ধুত্ব এনেকুৱা এটা সম্পৰ্ক যাৰ কোনো আৰম্ভণি নাই আৰু যাৰ কোনো শেষ নাই। এদিন হঠাৎ মই গৈ থাকোঁতে দেখা পালোঁ সি ড্ৰাগছ লৈ আছিল আৰু তেতিয়াই তাক মই ধৰিব চেষ্টা কৰিলোঁ। তাক ধৰিব বহুত চেষ্টা কৰিলোঁ, কিন্তু তাক ধৰিব নোৱাৰিলোঁ। কিন্তু তাৰ হাতৰ পৰা পৰি যোৱা ঘড়ীটো মই পালোঁ। ভাই, সেইদিনাখনৰ যে ঘটনা যে মই যে ক'লোঁ, গুড্ডুৰে ড্ৰেছৰ ঘৰত নাখান নেকি? তে বাকী মই কালি এনেকৈ ল'ৰা এটাক দেখা পাইছোঁ, বুজিছা। দেখা পাওঁতে মই তাৰ ঘড়ীটা পাইছোঁ, এইটো গুড্ডুৰে ঘড়ী হয় মই জানো। তে ঘড়ীটা এইটো তাৰ ঘড়ীটা। ভাই এক কাম কৰ, ঘড়ীটা মোক দে, মই তাক দি দিম, লগ পালে দি দিম ঘড়ীখন, তেওঁক মই দি দিম। হ'ব দে, হ'ব। তেতিয়াহ'লে তাক ধৰিব লাগে, সময় আহি গ'ল তাৰ। সময় আহি গৈছে, তাক মাতিব লাগে একদিন। কি লৈ আছে বেয়া বস্তুবিলাক? তুমি কি ভাবছা মোক?
মোৰ ড্ৰাগছটো ল'ৰা হয় শুনা মই নিজে দেখিছোঁ, মোৰ লগত প্ৰুফ আছে তুমি যে ড্ৰাগছ লৈছা, বুজিছা? এইবোৰ লৈ কি কৰিবা কোৱা? এইবোৰ আজি লৈ আছা, কালি মৰি যাবা। ইমান ডাঙৰ বঢ়িয়া ধুনীয়া জীৱন এটা দিছে ভগৱানে, সেইটো জীয়াবলৈ শিকা। এইবোৰ খাই মৰি যাবা, একো নহ'ব, বুজিছা? মা দেউতাৰ এইবিলাক ক্ষতি, তোমাৰ একো নহ'বতো। তুমি খাইতে মৰিয়ে যাবাই তুমি। ক্ষতিকাৰ হ'ব মা দেউতাৰ, বুজিছা? এইবাৰ ধুনীয়া জীৱনটো জীয়াবলৈ শিকা, মৰিবলৈ নহয়। তুমি কি ভাবছা মই এইগিলা ল'ৰা হয় নেকি? অঁ ভাই, মোৰ লগত প্ৰুফ আছে কাৰণে তোমাক মই কৈ আছোঁ, এনেই নকমতো মই। তোমাৰ কি প্ৰুফ আছে? তোমাৰ ঘড়ীটো মই সেইদিনা পাইছিলোঁ, যেতিয়া তোমাক পিটাইছিলোঁ মই। কি? তোমাৰ ঘড়ীটো পাইছিলোঁ মই। বাট মই ঘড়ীটো মই কুলিব দি দিছোঁ। কি কুলদীপক দিছা? ই বিয়া দাদা মোৰ পৰা কুলদীপে লৈ গৈছে ঘড়ীখন। তোমাৰ ফোন কৰিলে ফোন কিয় নাপাওঁ? মোৰ মোবাইলটো বেয়া হৈছে কাৰণে মই ফোনটো ৰিচিভ কৰিব পৰা নাই। কি কৰে, পাগল হৈছে নেকি? কুলদীপে এইবোৰ কাম কৰিব নোৱাৰে। কুলদীপে কৰিছে, মই চাই লওঁ। তুমি বেলেগক কিয় দোষ দি আছা? মই ট্ৰাষ্ট নাই না। নাই। ঠিক আছে ব'লা, য'ত মোক চাইছে তাতে আমি দুজনে যাওঁ। ব'লা যাওঁ ব'লা। হাই, এইখিনি তাৰ ঘড়ীটো পাইছিলোঁ। হয় নেকি? এইখিনি যাওঁ। এই যুদ্ধখনৰ মাত্ৰ আৰম্ভণিহে হৈছিল, এতিয়াও বহুত বাকী আছিল।